নমস্কাৰ এই মুহূৰ্তত এটা অতি খুব গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মাত্ৰ কেইটামান ঘণ্টা বাকি তাৰ পিছতে ঘোষণা হ'ব বহু চৰ্চিত তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল দিনৰ 11 বজাৰ লগে লগে ফলাফল প্ৰকাশ পাব লাখ লাখ যুৱক যুৱতী পৰীক্ষাত অৱতীৰ্ণ হৈছিল 11 বজাৰ লগে লগে সেবাৰ ৱেবছাইটৰ জৰিয়তে আপুনি ফলাফল চাব পাৰিব মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে এই ফলাফল সেবাৰ ৱেবছাইটত আপলোড কৰিব আৰু সেবাৰ এটা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে সেই ৱেবছাইটৰ জৰিয়তে 11 বজাত আপুনি চাব পাৰিব আপোনাৰ ফলাফল সেই খবৰে বহুত টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল দিনৰ 11 বজাত ঘোষণা হ'ব পৰীক্ষাৰ ফলাফল সময় মাত্ৰ কেইটামান মুহূৰ্ত বাকি 11 বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হ'ব 11 বজাৰ লগে লগে ৱেবছাইট যোগে চাব পাৰিব আপোনাৰ ফলাফল sebaonline.org এই ৱেবছাইট যোগে আপুনি আপোনাৰ ফলাফল চাব পাৰিব 13300 পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা 13300 পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল 28 আগষ্টত যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু প্ৰায় 6 লাখ যুৱক যুৱতী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু দিনৰ 11 বজাৰ লগে লগে আপুনি আপোনাৰ ফলাফল চাব পাৰিব আৰু sebaonline.org এই ৱেবছাইটত যোৱাৰ লগে লগে আপুনি এটা পেজ আপোনাৰ তাত খুল খাব আৰু সেই পেজত আপুনি পেপাৰ 1 আৰু পেপাৰ 2 আপুনি তাৰ ৰিজাল্ট শীট ডাউনলোড কৰিব পাৰিব ইতিমধ্যে হেল্প ডেস্ক মুকলি কৰা হৈছে হেল্প নম্বৰ মুকলি কৰিছে সেবা কৰ্তৃপক্ষৰ ফালৰ পৰা 9667062063 হেল্পলাইন নম্বৰ সেৱাৰ ফালৰ পৰা মুকলি কৰা হৈছে আমি জনাইছো এটা অতি খুব গুৰুত্বপূৰ্ণ খবৰ আৰু sebaonline.org ৱেবছাইটৰ জৰিয়তে আপুনি চাব পাৰিব আজি ফলাফল দিনৰ 11 বজাৰ লগে লগে ৱেবছাইটত এই ফলাফল প্ৰকাশ কৰা হ'ব আৰু sebaonline.org ৱেবছাইটৰ জৰিয়তে 11 বজাত ফলাফল চাব পাৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে মাত্ৰ কেইটামান ঘণ্টা বাকি তাৰ পিছতে ঘোষণা হ'ব বহু চৰ্চিত তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল